ৰাজ্যত সংঘটিত হৈছে শিক্ষিত সমাজক লজ্জিত কৰা এক জঘন্য ঘটনা। এইবাৰ মুছলমান যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী হিন্দু বোৱাৰী। নিজ ঘৰতে আহি মুছলমান যুৱকজনে ওপৰ-জুপুৰি ধৰ্ষণ কৰিলে হিন্দু বোৱাৰীগৰাকীক। চাপৰত সংঘটিত হৈছে শিক্ষিত সমাজক লজ্জিত কৰা এক জঘন্য ধৰ্ষণৰ ঘটনা। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ চাপৰবাসীক কলংকিত কৰিলে এইজন মুছলমান যুৱকে। এই পাখণ্ড ধৰ্ষণকাৰীজনৰ নাম হৈছে জাহিৰুল হক। কুকুৰা বিচাৰিবলৈ আহি হিন্দু বোৱাৰীগৰাকীক ঘৰতে পাই ওপৰ-জুপুৰি ধৰ্ষণ কৰিলে পাখণ্ড লম্পটটোৱে। তাৰমানে না আমি মানে কাহো নাছিল, মাও নাছিল, বাবু নাছিল, বাচ্চা দোকানে কাম কৰে, এই যে কাপোরের দোকানে কাম করে, মাতা দোকানে দিল্লির দোকানে হাট বাড়ার দোকান করে, মানে আহিয়া ওই মানে মুরগি যদি খরচ যাং মন পাশে তো ওইও দেয়, মুঝে এই ঘরে সন্ধ্যাং মোর পাশে তো ওই ঘরে সন্ধ্যায় ফির ওই করি কাম করছে, বিয়া কামটা করছে মানে